ঘৰৰ গোটেই দৰ্জা খিৰিকীত কালাৰ নাৰপে একেবাৰে বয়া হৈ গৈছিল, বয়া দেখা হৈ গৈছিল। সেইকাৰণে খুৰাক আৰু দৰ্জা খিৰিকীত কালাৰ দিবা দিছোঁ। আৰু একজন খুৰাই আৰু বাবাৰ লগত মাটি ট্ৰেক্টৰেদি আনি থৈ দিয়া মাটি আছিল, ভেটিটো একদম চাপৰ হৈ গৈছিল। তাকে আৰু ভেটিটো অখ কৰাৰ কাৰণে মাটি দি আছে। ময়ো বোলো ভাত ৰান্ধিব যিহেতু দেৰি হৈছে, দৌৰা দৌৰিকৈ আহি ইফালে গেছত আৰু ভাতকেইটা বহাই দিলোঁ আৰু খৰিত দালিখিনি বহাই দিলোঁ। পাকঘৰত আৰু দুয়োফালে দুইবিধ বহাই দি ইফালে চিলাই কাম কৰিব লগা বহুত কাপোৰ পৰি আছে। বোলো নিচললোতো নহ'ব, সেইকাৰণে দৌৰা দৌৰিকৈ আৰু কাপোৰো চিলাই কৰি আছোঁ, ইফালে ভাতো বনাই আছোঁ। তাৰপিছত পাকঘৰত যাই আৰু দালি চালি নামে মাংস বনালোঁ। মাংসখিনি হোৱাৰ পিছত আৰু দৌৰা দৌৰিকৈ কাপোৰ চিলাই কৰিব আহিছোঁ। চাওকচোন হাতত কাজালে লাগি আছে। বোলো থাকক ৰ'ব, ইছুই আহি নাপতে মেখেলাখন চিলাই উঠবা পাৰিলি, কাৰণ তাই অহাৰ পিছতো আৰু তাইক টোপনি খেদাব লাগিব। সেইকাৰণে বোলো পিছতো হাত ধুব পাৰিম। ইছুই অহাৰ পিছতে যিহেতু তাইকো ভৰি হাত ধুই দিব লাগিব, সিতে ময়ো ভৰি হাতখন ধুম। তাৰপিছত দৌৰা দৌৰিকৈ বোলো ইফালে চিলাই আছোঁ। তাই আহাতে হৈছে দিয়ক চিলাওঁ। ছোৱালীজনীকো কাপোৰ চাপোৰ সলাই দিলোঁ, সলাই দি আৰু ময়ো বোলো ভৰি হাত চৰি ধুই আহোঁ। হাতত বহুত কাজাৰ লাগি আছিল মোৰ। তাইকো ভৰি হাত ধুই দিলোঁ, ময়ো ভৰি হাত ধুলোঁ। তাইকো গোটেইকেইটাকে ভাত দিলোঁ। ভাত চাত দি ময়ো শেষত ভাত খাই এখন তামোল খাই লৈছোঁ। এতিয়া আৰু ইছু টোপনি খেদাং আজিলৈ সিছোঁ, বাই বাই।